কিবা এটা কৰিব লৈছোঁ দেখাম হা আৰু ৰ'ব দেখাইছোঁ যে আমাৰ ফ্লাফিটো এনেকুৱা দুষ্ট নহয় ই কি কৰিলে দেখাম দেই ই আমাৰ এই ডাইনিং টেবুলখনৰ এখন পুৰণা ডাইনিং টেবুল এইখনৰ কভাৰটোৰ মানে ই এডোখৰতে থাকে ন একদম ডাইনিং টেবুলত আহি পেলাই কেতিয়াবা বহি থাকে কেতিয়াবা চকীত বহি থাকে আৰু সি মন গ'লে মানে এই ডাইনিং টেবুলৰ কভাৰবিলাক এনেকৈ ফালি দিয়ে মানে তাৰপিছত এটা ছাইডেতো একদম ফালি শেষ কিন্তু এটা ছাইডে অলপ অলপ ফালা আছে এনেকৈয়ে থোৱা আছে মানে তাৰপাছত এইটো এনেকুৱাটো পটি বুলিয়ে কৈছোঁ এইটো পটিটো মানে ইটো ছাইডে এৰুৱাই শেষ কৰি দিলে সেইটো মই মানে থৈ দিছিলোঁ এইটো পটিটো এইটো মই মানে তেতিয়া যেতিয়া এৰাইছিলে তেতিয়া মই মানে উলিয়াই পেলাই থৈ দিছিলোঁ কেতিয়াবা কিবা কামত লগাম বুলি তাৰপাছত আজি এইকেইটা এটা কামত লগাম বুলি ভাবিছোঁ মানে কি স্নেক প্লেন কেইটামান আনি থোৱা আছিলে ভিতৰৰ কাৰণে আনাছিলে কিন্তু সেইকেইটা একেবাৰে সৰু সৰু হৈ আছিলে তাৰ কাৰণে অলপমান বাহিৰত থাকিব দিছিলোঁ অলপ ডাঙৰ হৈ লওক বুলি তাৰপিছত সেইকেইটা এতিয়া অলপ ডাঙৰ দীঘল হ'ল কিন্তু সেইটো মানে কি ভিতৰত ৰাখিবৰ কাৰণে ইমান মানে দেখিবলৈ ভাল নহয় আৰু সেইকাৰণে অনা নাছিলোঁ ভাবিছিলোঁ বেলেগ টাব আনি পেলাই চেঞ্জ কৰি পেলাই ভিতৰত থ'ম বুলি কিন্তু সদায় পাহৰিয়ে থাকোঁ আনিবলৈ ইটো সিটো কামত ব্যস্ত হৈ থাকোঁ তাৰপাছত সেই দেখিবলৈ বেয়া টাবটোকে অকণমান ধুনীয়া কৰোঁ বুলি ভাবিছোঁ এইকেইডাল লগাই পেলাই চাওঁচোন কেনেকুৱা হয় লগাই চাওঁ যদিহে ভাল লাগে আপোনালোকেও তেনেকৈ এনেকুৱা মানে বস্তুবিলাক লগাই পেলাই চাব পাৰে ব'লক লগাই চাওঁ বাহিৰত মানে কিবাকিবি ফুল চুল অলপমান লগাইছিলোঁ কিন্তু কি কুকুৰ আহে নে কি আহে গম নাপাওঁ ফুল চুলৰ টাব চাববিলাক উঘালি মেলি পেলাই থৈ গৈছে কিছুমান সেইকাৰণে ভাবিলোঁ সেইকেইটা পেলাই দিয়া আগতে মই ভিতৰত আনি থোৱাই ভাল হ'ব বুলি টাবকেইটা বাহিৰৰ ধূলি বালিবিলাক লাগি পেলাই লেতেৰা হৈ গৈছে বহুত অলপমান প্ৰথমতে চাফা কৰি লৈছোঁ আৰু ঘৰত এতিয়া কোনো নাছিলে মই অকলে আছিলোঁ মা এফালে গৈছিলে আৰু সেই ভিডিঅ' বনাই থকা মাজতে মা পাইছেহি মা আহি পালেহি মই গমেই নাপাওঁ ওচৰত মোক মাতোতেহে গম পাইছোঁ চাবা আকৌ মই জানেনে বনাম বুলি ভাবিছিলোঁ কিবা এটা মানে নহ'লগৈ এনেই মানে সেই টাইম পাছ কৰি থকা হ'ল এইবিলাক যে কৰি আছোঁ মানে মোৰ পচন্দ নালাগিলে আৰু এনেই কৰি চাইছিলোঁ ভাল লাগিব বুলি মানে মোৰ ওচৰত বস্তুকেইটা যোগাৰ নাছিলে ভালকৈ আঠাটো নাছিলে মই টেপ দি পেলাই এনেই লগাই চাইছিলোঁ আৰু কিবা অলপ আৰ্ট চাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু বস্তুবিলাক মানে মোৰ যি আছিলে বহুত দিন একো কৰা নাছিলোঁ যে চব শেষ হৈ গৈছিলে মানে সেইকাৰণে আকৌ আনি পেলাই কৰিম ভালকৈ তেতিয়া দেখাম বাৰু আৰু কেইটামান খালী টাব আছিলে সেইকেইটাতো কিবাকিবি মানি প্লেণ্ট লগাই দিছোঁ ঘৰৰ বাহিৰতো কিছুমান নতুন নতুনকৈ লগাইছিলোঁ ফুলৰ পুলি কিন্তু কি হ'ল সেইকেইদিনতে খুব মানে বৰষুণ দিছিলে আৰু চাওকচোন কেনেকৈ বৰষুণ দিয়াৰ কাৰণে ফুলবিলাক মানে বেয়া হৈ গৈছে আৰু টাববিলাকতো এনেকৈ পানী জমা হৈ গৈছে আৰু কিছুমান ফুল মৰি গৈছে আৰু কিছুমানে অলপ অলপকৈ এনেকৈ জীয়াইছে আৰু অলপমান ভালকৈ সিহঁতৰ কেয়াৰ কৰিব লাগিব আৰু এইফালে কিছুমান ধুনীয়াকৈ হৈছে এইবিলাক বাৰু কিছুমান আগৰ পৰাই আছিলে আমাৰ ঘৰত যে ন কিমান বেছি মানি প্লেণ্ট আছে নহয় ঘৰৰ আগফালে এজোপা ডাঙৰকৈ এজোপা আছেই বা তাৰপৰা মই সৰু সৰুকৈ কাটি আনি পেলাই গোটেই ঘৰৰ ভিতৰত ইফালে চবফালে মানে মানি প্লেণ্ট লগাই থৈ দিছোঁ যাতে মানে পইচাটো এট্ৰেক্ট কৰে আৰু কেতিয়া কৰে নাজানো কিন্তু বহুত লগাইছোঁ আৰু মই দেখাম চাব দেই ক'ত ক'ত আছে এই যে বটলকেইটা দেখাইছোঁ ন এইকেইটা মই বহুত দিনৰ আগতে আৰ্ট কৰা হয় বিয়া নপতা আগতেও আৰ্ট কৰি এনেকৈ দি পঠাইছিলোঁ আৰু বিয়া পতাৰ পাছতো কৰিছোঁ কিছুমান তাৰপাছত এতিয়া মই মানুহজনৰ কাৰণে আনিছোঁ কফি আৰু এজনে পূৰা আৰামতো অকল মোবাইলটো টিপি থাকে ইফালে চাহ দিলোঁ আৰু মই অকণমান মেগী বনাই পেলাই খাইছোঁ সন্ধিয়া হওঁ সেইটো টাইমত মোৰ মানে কিবা এটা জ্বলা খাবলৈ বহুত মন যায় সেইকাৰণে প্ৰায় মেগী চেগী বনাই খাওঁ আৰু এইটো টাইমত ধুনীয়াকৈ মুখ হাত ধুই পেলাই চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ মানে চাকি জ্বলাবলৈ টাইম হ'ল কাৰণে এতিয়া অলপ বোৱাৰী বোৱাৰী লাগিছেনে নহ'লে চাদৰ মেখেলাযোৰ নিপিন্ধিলে তেনেই অকণমানি ছোৱালীজনীৰ নিচিনা লাগে সৰুসুতীয়া মানুহ আৰু দেখিবলৈ সৰু ছোৱালী লাগে যিমান ডাঙৰ হ'লেও চাগে সৰুৱে লাগিব কিন্তু চাদৰ মেখেলাযোৰ পিন্ধিলে মানুহে কয় অকণমান ডাঙৰ লাগে হেনো তো এতিয়া মোৰ ধূপ জ্বলাব সময় হৈ গ'ল ধূপটো জ্বলাই আহিলোঁ মোৰ ধূপ চাকি জ্বলাই হৈ গ'ল তাৰপিছত এতিয়া কাপোৰ কেইটামান জাপিবলৈ আছে কাপোৰকেইটা জাপি লওঁ আৰু আপোনালোকক কথা এটা কওঁ দেই মানে মোৰ দুদিনমানৰ পৰা মনটো মানে ইমান কিবা এটা ভাল লাগি নাথাকে মানে মনটো মাৰি থকা নিচিনা লাগে নিজকে নিজে মানে ভাল লাগি নাথাকে ফূৰ্তি নালাগে মানে তাৰপিছত এনেই থকা নিচিনা হয় ঘৰত প্ৰায়ে কেমেৰাটোকে পৰি গ'ল তাৰপাছত ভাবিলোঁ লোকৰ ব্লগকেইটা চাই থকাতকৈ নিজেই কিবাকিবি এটা বনাই থকাই ভাল হ'ব নেকি যোনটো সময় মই চোৱাত যোৱাই দিওঁ সেইটো সময় যদি মই নিজেই কিবা এটা বনাওঁ আৰু কি হয় ভিডিঅ' বনাব হ'লে মানে ভিডিঅ'টোৰ কাৰণেতো কিবা এটা কৰিব লাগিব ন ঘৰতে ব্লগ হ'লে ঘৰৰ কাম বনকে হওক নহ'লে
মানে যি ভিডিঅ'টো দেখাওঁ আৰু সেইটোতো কৰিবলগীয়া হয় তেতিয়া মানে মানুহজনী অলপ এক্টিভ লাগে মানে মোৰ মতে দেই কাৰণ কামটো ভিডিঅ'ৰ কাৰণে হওক বা মানে সঁচা সঁচিকৈ কৰা হওক কামটোতো কৰা হয়েই ন তেতিয়া মানে মানুহজনী অলপ এক্টিভ লাগি থাকে কিন্তু নহ'লে এনেই মানে শুই খাই পেলাই ভিডিঅ' চাই পেলাই টাইমটো গৈ থাকে যে তেতিয়া বেছি এলেহুৱা ফিল হয় মানে মোৰ তাৰপিছত মই কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ তেতিয়া সেইটো ভিডিঅ' আপলোড কৰোঁতে মই মানে ফিল হ'ল দেই আগতে সেইটো সময়ত মই এনেই শুই থাকোঁ লোকৰ ভিডিঅ' চাই থাকোঁ কিন্তু সেইটো সময়ত যেতিয়া নিজে ভিডিঅ'টো বনাই পেলাই এডিট কৰি পেলাই আপলোড কৰিছোঁ তেতিয়া মানে মনটো কিবা এটা ভাল লাগিছে কিবা এটা কৰিলোঁ এনেকুৱা লাগিছে মানে সেই ভিডিঅ'টোৰ পৰা মোৰ কিবা লাভ হওক নহওক সেইটো মোৰ কোনো মানে কথা নাই কিন্তু সেই সময়খিনি মানে কিবা এটা কামত দি পেলাই সেইটো মানে খুব ভাল লাগিলে আৰু কি হয় ভিডিঅ'ত আমাৰ মানে টাইমবিলাক গৈ থাকে ন এতিয়া এই টাইমটো আৰু কাইলৈ ঘূৰি নাহে এই টাইমটো এতিয়া মই ভিডিঅ' কৰি আছোঁ সেইখিনিতো বস্তুখিনি ৰৈ যাব ন ভিডিঅ' ৰূপে সেইটো মই পাছত চাব পাৰিম সেইটো এটা মানে খুব ভাল লগা কথা সেইখিনি মই পাছত চাব পাৰিম কিন্তু যদি এইটো সময়ত মই এনেই শুই খাই থাকিলোঁ হ'লে সেইটো সময়টো এনেই ৱেষ্ট গ'ল হ'লে কিন্তু এইটো সময়ত মই ভিডিঅ'টো কৰি আছোঁ যেতিয়া এইটো মই পাছলৈ চাব পাৰিম মানে বেলেগে চাওক নাচাওক সেইটো বাদ দিছোঁ মই নিজে হ'লে চাব পাৰিম সেইকাৰণে মই ভাবিছোঁ মানে নিজকে অলপ মটিভেট কৰিছোঁ যে মই যিমানখিনি পাৰোঁ কিবা কিবি যি টি আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বনাই মেলি ইউটিউবত আপলোড কৰি থ'ম বেলেগে নাচালেও মই নিজে চাম নিজে পাছলৈ কেতিয়াবা চাই মনত পেলাই মই এইটো সময়ত মই এইটো কৰি আছিলোঁ বুলি সেইকাৰণে অলপ নিজকে মটিভেট কৰি পেলাই আৰম্ভণি কৰিছোঁ কিমান দিনলৈকে এই মটিভেশ্যনটো থাকে নাজানো মোৰ প্ৰায় তেনেকুৱাই হয় মানে আগতেও মই কেতিয়াবা বহুত দিনৰ মূৰত ভিডিঅ' এটা দিলে তাৰপিছত দুদিনমানৰ কাৰণে পূৰা মটিভেট হৈ থাকোঁ আজিৰ পৰা ভিডিঅ' দিম আৰু বুলি পাছত আকৌ কি হয় নাজানো মটিভেশ্যন চব খতম হৈ যায় আকৌ ভিডিঅ' চিডিঅ' বনোৱা বাদ দিওঁ কিন্তু এইবাৰ মই একদম ভালকৈ ভাবি লৈছোঁ আৰু দেই মানে যিমান পাৰোঁ চেষ্টা কৰিম কিবা কিবি ব্লগেই হওক বেলেগ কিবা কিবি ভিডিঅ'ই হওক এনেকৈ ভিডিঅ' কৰি মেলি পেলাই আপলোড কৰিবলৈ তাকে চাওঁ কিমানখিনি ছাকচেছ হওঁ বাকী এতিয়া কাম কেইটামান আছে কৰিলোঁ তাৰপাছত অকণমান পঢ়িব লগা আছে পঢ়িম মায়ে দিনটো কাম বন কৰি আজৰি হৈ পেলাই সন্ধিয়া সময়ত টিভিটো লগাই লৈ লাইট চাইট এনেকৈ অফ কৰি পেলাই তাৰপাছত পূৰা চিনেমা চাই আজিকালি আপুনি হেৰি ধৰিছে যে আজিকালি কি চাউথ ইণ্ডিয়ান এৰি পেলাই অসমীয়া ধৰিছে যে ভিডিঅ' কৰি থৈছোঁ ইয়াৰ পাছত কি ধৰে দেখাব লাগিব যে তাৰপাছত মোৰ অকণমান পঢ়া শুনা কৰিব আছিলে সেইখিনি অলপমান কৰিলোঁ তাৰপাছত লাগিলে নহয় সন্ধিয়া সময়ত লগা ভোকটো তাৰপাছত এয়া গাখীৰ আৰু মুছলি অলপমান খাই ল'লোঁ টিভি চাই ময়ো মাৰ লগত বহি ল'লোঁ আৰু তাৰপিছত মায়ে এয়া ৰাতি বনাবৰ কাৰণে পচলা কাটি দিছে আৰু এইফালে মই লাগি গ'লোঁ বনোৱাত আৰু বনাই পেলাই মানে কি আমনি নালাগে কাৰণ টিভিটো লাগিয়ে থাকে যে ওচৰত টিভিটো চাই পেলাই পটাপট বনাই হৈ যায় মানে এনেকৈ আমনি নালাগে আৰু ইফালে মই ভাত খাবৰ কাৰণে বনাই আছোঁ কিন্তু এওঁ আকৌ গম নোপোৱাকৈ জমেট'ৰ পৰা কিবা খাবলৈ অৰ্ডাৰ কৰিয়ে দিলে একো নাই দুইখিনি খাম ন ভাত চাত খাই মেলি আজৰি হ'লোঁ আৰু আজিলৈ ইয়াতে সামৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত বাই